खुलुमबाय रायजो राजा नोंथांमोन आं दिनै बारा बाथ्रा बुंनाय नङा बुंब्लाबो बारासो जाहैगोन गोबां बाथ्रायावनो जों खोनालायसो गारदों नङा होमबा नैबे मोनसे स्टेटमेन्टआ बियो दाखालिनिनोमोन कयेकजन दैदेनगिरिफोर फैदोंमोन सार बिश्वजितबो दंमोन बा लोगोसे जोंनि बिटिसिनि एमएलए बिधान सभायाव जायफोर देरहानानै थांनाय बिथांमोनखौ बरायनाय मोनसे हाबाफारि लादोंमोन क'क्राझाराव बे क'क्राझाराव बरायनाय हाबाफारि लानायाव मेडाम शिवलिनि स्टेटमेन्ट मोनदोंमोन बा बावहाय खुगा खुगा आं बुंनाय राव नङा बियो खुगा खुगा बुंलायसो गारदों जे स्टेटमेन्टखौ माबायदि होखो नङा होनबा बे आरो बाथ्रा आं भिडिअखौ मोनदों मोननाया लादों नाथायबा बे भिडिअआव आं खननै खनथाम खोनासंदों आं बावहाय जेबो कमेन्ट होनाय नङा आंनि गोसोआव दं थ' नोंथांमोना नैबे शिवली मेडामनि माखासे स्टेटमेन्ट होनायखौ नायनानै ना कमेन्ट सेक्सनाव फोरमायहरबानो जाहैबाय फोरमायहर खोन्थाहर आं बे मोनसे भिडिअनिखौ गुबुननिखौ माबायदि आं हानायमानिखौ नायनोखौ नाजागोन माब्लाबा हाजारथा कमेन्ट फैयो बावहाय नायजोबनो हाया क्षमा खालाम थेवबो नोंथांमोननि मतामतखौ एसे फोरमायहर आं एसे नायनो लुबैदों थारमाने शिवली मेडामनि बियो मैया सानसे जाबाय दाखालिनि भिडिअ बियो आं मैयानो हगारनो सानदोंमोन माखासे उसुबिदानि थाखाय आं क'क्राझारावबो दंखायोमोन थांखादोंमोन बावहाय माखासे भिडिअ एडिट खालामनाय मानाय हास्लाबनाय जायासै थेवबो नै दा नोंथांमोना दिनै सानडे हिसाबै बयबो न'आव दान्दिफाबाबो जिरायो नायखांनायनि उनाव कमेन्ट सेक्सनाव मा फोरमायहरनो गोसो नोंथांमोना फोरमायहरबानो जाबाय आरो बबेयाव मा गोरोन्थि दङ बबे बाथ्रा बुंनाया मा जादों नोंथांमोना एसे फोरमायहरोब्ला आं साबसिन मोनथिसिनबावगोन अब्लाना थ' बिदिब्ला जों नायनानै लानि ভাল লাগিছে আৰু মই উৎসাহ পাইছোঁ আৰু যেহেতু মই ভালে মানে এইখিনি ভোটত মই জয়যুক্ত হৈছোঁ এইটো কাৰণে মোৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে আৰু মন্ত্ৰিত্ব পদটো চবেই বিচাৰিছে ময়ো বিচাৰিছোঁ কাৰণ যিকোনো বস্তু কাম কৰিব গ'লে আমাৰ মন্ত্ৰিত্ব লাগিব আৰু বেছিকৈ মই কাম কৰিব বিচাৰোঁ স্পেচিয়েলি আমাৰ কোকৰাঝাৰ যিহেতু প্ৰেষ্টিজিয়াছ এইটো সমষ্টি এটা আৰু এইটো সমষ্টি যোনেই জিকিছে ই মন্ত্ৰিত্ব পাইছে গতিকে মোৰ ক্ষেত্ৰত ব্যতিক্ৰমটো হ'ব নালাগে যেহেতু আমাৰ এইটো কেপিটেল হয় কেপিটেলখন ডেভেলপ কৰাৰ এটা কথা আছে এতিয়া যদি দিল্লীৰ মিনিষ্টাৰ হৈ পেলাই দিল্লীৰ মানুহে যদি মিনিষ্টাৰ নাপায় সেইটো বেয়া কথা গতিকে ময়ো বিচাৰিছোঁ আৰু এইটো হাইকমাণ্ডৰ ওচৰত মোৰ দাবী যে আমাক মন্ত্ৰিত্ব দিব লাগে আজি ইয়াত দিলীপ চকীয়া আহি আছে আপুনি কিবা কথা পাতিব নেকি কোন আহি আছে দিলীপ চকীয়া আহি আছে কথা পাতিব নেকি টাইম পালে বাহিৰ যেহেতু কোকৰাঝাৰ সমষ্টি এটা খুব গুৰুত্বপূৰ্ণ সমষ্টি আছে বিটিজি সদৰ কোকৰাঝাৰ টাউনখনৰ লগতে সমষ্টিটোৰ ৰাইজৰ জনসাধাৰণৰ কাৰণে প্ৰথম কি প্ৰাধান্য দিব যিহেতু আপুনি বিধায়ক হৈছে প্ৰথমতে কোকৰাঝাৰ টাউনটো যদি মই ক'ব বিচাৰোঁ আমাৰ বহুত কৰণীয় কাম আছে মই চহৰখন আটকধুনীয়া হোৱাটো বিচাৰোঁ আৰু নাৰী সুৰক্ষা আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে কৰ্মক্ষেত্ৰ মই কৰিব বিচাৰোঁ আৰু তাৰ লগতে আমাৰ যিখিনি অঞ্চলত আমি কেতিয়াও ভোট পোৱা নাছিলোঁ বিপদ হিচাপে সেইটো অঞ্চলত আমি ভোট পাই আহিছোঁ আৰু ইহঁতৰ কাৰণে মই কাম কৰিব বিচাৰোঁ যিহেতু ইণ্ডো ভূটান লিংক এটা ৰোড আছে হয় বছৰ ধৰি এইটো সম্পূৰ্ণ উঠা দেখি মই জনামতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বৰ্ডাৰ অঞ্চলটো উন্নতি কৰিবৰ কাৰণে বহুত সুযোগ সুবিধা দিয়ে আৰু সেইখিনি সুযোগ সুবিধা আমি পাব লাগে তেখেতসকলৰ লগত ভাল ৰিলেশ্যন এটা ৰাখি পেলাই চেণ্টাৰৰ লগত আমি যদি সৰলপাৰা অঞ্চলখিনি মানে পৰ্যটনৰ কাৰণে এটা ভাল জেগা বনাব পাৰোঁ তেতিয়া সেই অঞ্চলৰ মানুহৰ কাৰণেও ইকনমিকেলি ভাল এটা কণ্ডিশ্যন হ'ব আৰু লগতে আমাৰ জেগাখন ডেভেলপ হ'ব এইটো আমি কৰিব বিচাৰোঁ ধন্যবাদ হয় মই বিচাৰিছোঁ যিহেতু এটা ডাঙৰ মহিলা সমাজ মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু ইহঁতৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিলে
মন্ত্ৰীত্ব লাগিব আৰু চবেই আমি ডিমাণ্ড কৰিছোঁ। মন্ত্ৰী যদি নিদিয়ে সেইটো হাইকমাণ্ডৰ কথা। MLA হৈও বহুত কাম কৰিব পাৰে, কিন্তু মন্ত্ৰীত্ব পালে আমাৰ সমাজে ভাল পাব, মাতৃ সমাজে ভাল পাব, যুৱ সমাজে ভাল পাব আৰু এইটো ৰাইজৰ কাৰণে এটা উপহাৰ হ'ব।